खुलुमबाय इनसाइडनि नायगिरि नोंथांमोनखौ बरायबाय धेमाजि जिल्ला सिलायफोथारनि दिमुआव मिसिं हारिनि मोनबा माहारियारि आफादनि मोनसे गिदिरथार सुबुं गौमाया साननैनि हाबाफारिजों 12 डिसेम्बर शनिबारनिफ्राय जागायबाय। आसामनि थागिबि मिसिं हारिनि माहारियारि आफाद फारियै टिएमपिके, एमएमके, टिएमएमके, दिरबि केबां आरो बाने केबांनि माखासे थान्दैफोरखौ लानानै हारिनि रांखान्थियारि जिउ खांनाय राहानि लोगोसे गोदान सोलोंथाइ खान्थिनि सायाव सावरायनाय गिबि साननि हाबाफारियाव बानजाय आफादनि आफादगिरि अदेबानि मिसिं अट'नमास काउन्सिलनि सोद्रोमा प्रताप चन्द्र टाइया खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। জাতীয় সংগঠন টাকাম মিচিং পরিণ কাবাং, মিচিং মিমাক কাবাং, মিচিং মিমা কাবাং, মিচিং বানে কাবাং আৰু মিচিং দিৰবি কাবাঙৰ 5টা সংগঠনৰ অধিৱেশন আজিৰ পৰা আৰম্ভ। আজি আপোনালোকে নিশ্চয় দেখিছে উদুলি মুদুলি এক পৰিৱেশ, কিন্তু আমি আগতে যদিও টিএমপিকে, এমএমকে, মিমা কাবাং বেলেগ বেলেগ ধৰণে আমি অধিৱেশনটো আমি পাতিছিলোঁ, কিন্তু এই অধিৱেশনটোৰ এটা ঐতিহাসিক অধিৱেশন বুলি আমি এইকাৰণেই ক'ব বিচাৰোঁ যে আজি মিচিং সমাজে টাকাম মিচিং পরিণ কাবাঙে 50 বছৰীয়া ইতিহাসৰ সংগ্ৰামী ইতিহাসত বানে কাবাঙৰ 1924 চনতে গঠন কৰা বানে কাবাং, 72 চনতে গঠন কৰা আগম কাবাং, মিমা কাবাং, দিৰবি কাবাঙৰ আজি যুটীয়াভাৱে জনৰুম কাবাং আজি অনুষ্ঠিত হৈছে। এই অধিৱেশনে মিচিং সমাজখনক এক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা গঢ় দিয়াম বুলি আমি যত্ন কৰিছোঁ। আমি ইয়াতে কৃষিজীৱী মিচিং মানুহ কৃষিৰ ওপৰত আমি ইয়াতে কৰ্মশালা পাতিম। ইয়াতে 3টা ছেক্টৰত এগ্ৰি ছেক্টৰ, ফিচাৰী ছেক্টৰ আৰু পশুপালন ভেটেনেৰী ছেক্টৰ 3টা বিষয়ত আমি পাৱাৰ পইণ্টেৰে আমাৰ সমাজ ব্যৱস্থাটোক আমি জীৱন জীৱিকাৰ পৰা কেনেকৈ এণ্টাৰপ্ৰিনাৰছলৈ যাব লাগিব সেই কথা আমি ইয়াতে আলোচনা কৰিম। মাত্ৰ চায়ক কাখনৰ কথাই আমি আলোচনা নকৰোঁ। আমাক লাগে এখন সুস্থ সবল গণতান্ত্ৰিক প্ৰগতিশীল যি সমাজ নেকি শৃংখলাবদ্ধভাৱে থাকিব, অৰ্থনৈতিক দিশেৰে বিকশিত এখন সমাজ ব্যৱস্থাৰে আমি আগন্তুক দিনত এই মিচিং জাতিটোক প্ৰতিপন্ন কৰিম বুলি আমি এই অধিৱেশনত আমি ৰায় প্ৰদান কৰিম। মিচিং জাতিৰ উত্তৰণৰ কাৰণে যি আজি ইয়াতে আলোচনা হ'ব, প্ৰতিনিধি আমাৰ প্ৰায় 3000 প্ৰতিনিধি ইয়াতে আজি 13খন আমাৰ আঞ্চলিকৰ পৰা ইয়াতে সমবেত হৈছে আৰু এই 5টা সংগঠনে আজি মিচিং জাতিৰ শিক্ষা, সমাজ ব্যৱস্থা আৰু জাতিটোক আগুৱাই নিয়াৰ যি পৰিকল্পনা আছে সেই নীতিবোৰ আজি ইয়াতে আলোচনা কৰা হ'ব। আৰু অলপ আগতে আমাৰ টাই চাহেবে কোৱাৰ দৰে স্বায়ত্ত শাসনেই আমাৰ দাবী নহয়। আমাৰ দাবীবোৰ হৈছে আমাৰ মিচিং স্বায়ত্ত শাসিত পৰিষদকো আমি 6 পৰ্যায়ত লৈ যাবৰ কাৰণে আমি এই ব্যৱস্থা ইয়াত আলোচনা কৰিম। আৰু আমি দেখিছোঁ ইয়াতে আজি 13খন আঞ্চলিকৰ প্ৰতিনিধিসকলে যেনেধৰণে ইয়াত উপস্থিত হ'ব লাগিছিল হৈছে। নিশ্চয় আমি ভাবিছোঁ আমাৰ যি কাৰ্যসূচী এই সফল হ'ব বুলি আমি বিশেষভাৱে জাতিটো উত্তৰণৰ কাৰণে যেনেকৈ শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা, জাতিটোক আগুৱাই নিয়াৰ কাৰণে যি কাৰ্যসূচী নতুন শিক্ষা নীতি এইবোৰৰ বিষয় লৈ আলোচনা হ'ব। থেংক ইউ।